গুড আফটাৰনুন এভৰিৱান। কি খবৰ সকলোৰে? মোৰ ভালে আছে। আজি মোক লগ কৰিবৰ কাৰণে গুজৰাটৰ পৰা বান্ধৱী আছে। মই তাইক ল'বলৈ গৈ আছোঁ। মই আপোনালোককো দেখুৱাম, চাই থাকিব। যদি চাওঁ जय श्री कृष्ण रेखा दी। देखो मेरा अलग किस वीडियो का बहुत शौक है। इसको डोली को रेखा दी धुनीयाকৈ মেখেলা পিন্ধাই দিলোঁ। ফটো মাৰিবৰ কাৰণে ৰেডি হৈ আছে। তাৰপিছত তাইকো পিন্ধাই দিলোঁ ক'লা হাতযোৰ। ধুনীয়া লাগিছে দেখিবলৈ। তাইৰ ধুনীয়াকৈ চেলফি মাৰি আছে, ফটো মাৰি আছে। নামটো ডলি হয়। তাৰপিছতে মিঠাই খালোঁ, ৰসগোল্লা খালোঁ। খোৱাৰ পিছত আমি আবেলি টাইমত ওলাই গৈছিলোঁ এক্সেছ মলত। দেখুৱাই আছে, আপোনালোকে চাই থাকিব। ইমান ধুনীয়া ধুনীয়া ফুল ওলাইছে, ভাল লাগিছে দেখি। মলৰ পৰা ওলাই আহি সিহঁতে ম'ম' খালে। তাৰপিছতে মই চাহ খালোঁ। মই চাহ খাই ভাল পাওঁ। তাৰপিছত ৰাতি হৈ গ'ল, সিহঁতৰো যাব হ'ল। সিহঁতক আৰু লাষ্টত চেলফি কপি মাৰি লৈ বিদায় দিলোঁ। আমিও উভতি আহিলোঁ। আৰু ভিডিঅ'টো ভাল লাগিলে পেজটো ফ'ল' কৰিব, লাইক কৰিব। ধন্যবাদ।